নমস্কাৰ বন্ধুসকল, আজি বহুত দিনৰ মই এটা মানে ব্লগ বনাবলৈ আহিছোঁ। লগত আছে কংকন শৰ্মা, পিছফালে যুৱৰাজ। বৰ্তমান আছোঁ খিতিকাই ঘৰৰ বাটত। ক'ত যা? মই কিবা বেমাৰ হৈ আছে ন, ঔষধ আনিব লাগি যাওঁ আৰু এইকেইদিন গাড়ী চলাব ময়ো পৰা নাই। তাৰ আহিল ইমান কষ্ট কৰি কি আহিব লাগে? এনেই ফুৰিব আহিলোঁ। ভালে হৈছে আৰু বেলেগ একো ঔষধ মানে ঔষধো আনিব, লগতে আমি যাম অকণমান বহুত দিন ঘৰত সোমাই আছে। এই লৈ এতিয়া মই কৈছোঁ যে এতিয়া অলপ ফ্ৰী আহোঁ, অলপ ৰিফ্ৰেছমেণ্ট লাগে মানুহৰ, ফুৰিব যাম বুলি ওলাই আহিলোঁ। মানে বেছি দূৰত লাগি নাযাওঁ, কাম আছে হস্পিটেলৰ পৰা বঢ়িয়াকৈ ঔষধকেইটা ওলাওঁ আৰু ইয়াত ই পাই যাব যাবা খুজিছি লৈ যাম এতিয়া খোলাই। আৰু আমি বৰ্তমান কলাগাঁও পাইছোঁ আহি। কলাগাঁৱত আমি ৰখিছোঁ অলপ সময়ৰ কাৰণে আৰু ধুনীয়া এটা ফ্ৰেছ হাৱা এটা আছে। এইফালে বাগান আছে। আমি ধুনীয়াকৈ অলপ ওলাই আহিছোঁ, মানে মনটো অলপ ভাল লগাবৰ কাৰণে। এতিয়া আমি আগৰফালে যাম, টংলাৰ ফালে অকণমান যাম ফুৰিবলৈ। জাষ্ট ক'ত যাওঁ নাজানো, কাৰণে ওলাই আহিছোঁ আৰু অলপ মনটো ভাল লাগিব। ব'লা, কি ভাল লাগিব? মনটো ভাল লাগিব। বহুত নম্বৰ দিয়া লৈছে নহয়। এই আমি বজাৰ পালোঁ আহি এতিয়া। এইফালে মোৱামাৰী নামৰ এটা ঠাই এটাত বজাৰ পালোঁ আহি। আৰু দিপে আহি কিবা চাই আছে আগত। আৰু বৰ্তমানে ফটো ছেশ্যন চলি আছে। আমি আহি গ'লোঁ একদম নদীৰ পাৰলৈকে, নিজৰা পাৰলৈকে। ফটো উঠিছা? ভাল লাগিছে নাই? বঢ়িয়া, একদম সুন্দৰ পৰিৱেশ। সুন্দৰ পৰিৱেশ আৰু সুন্দৰ পৰিৱেশ আমি ধুনীয়াকৈ আছোঁ। এয়া ভাল লাগিছে, এই পৰিৱেশটো ভাল লাগিছে। এইটো পৰিৱেশত আৰু ইয়াত ধুনীয়া ভিউ, ভৈৰৱকুণ্ডৰ ইটো পাৰে মানে উত্তৰ পাৰে আমি আহিছোঁ। এইফালে ইয়াত ফটো উঠি আছে, কেমেৰা কৰি আছে, নাচি আছে, বাগি আছে, আৰু আমি এনজয় কৰি আছোঁ ধুনীয়াকৈ। আৰু এয়া সুন্দৰ লোকেশ্যন, একদম উত্তৰ পাৰত আমি আহিছোঁ। আৰু এয়া কংকন শৰ্মাই ভৰি ধুই আছে। কেনেকুৱা লাগিছে আহি? বঢ়িয়া, সুন্দৰ পৰিৱেশ। বহিছোঁ, ফটো উঠিছোঁ। এনজয় জীৱনৰ হওক এইখিনিতে আৰু ইয়াতে তাৰমানে আগত দিগি আহিলে ইমান ধুনীয়া লোকেশ্যন আছে। ঘৰকেইটা দেখাই দিছোঁ। এই পিছফালে ঘৰ, এইকেইটা ঘৰ, মজা ঘৰ আছে। আৰু এইদৰে আমি বহুত ধুনীয়াকৈ ঘূৰিলোঁ। আমি ভৈৰৱকুণ্ডলৈকে গ'লোঁ। পিছফালে এয়া বহি আছে বাসু, দীপ, এইফালে জিৰাজ আৰু যুৱৰাজ। এইফালে গাড়ী চলাই আছে কংকনে। আৰু এইখিনিতে ব্লগটো সামৰিছোঁ। কেনেকুৱা পালে জনাব আপোনালোকে সকলোৱে। চাই থাকিব তাৰা শংকৰ মিউজিকেল ব্লগ। বাই বাই।